আপোনালোকে আৰাধ্যাৰ বয়সৰ কথা সুধি আছিল নহয়। তাইৰ জুলাই 8 তাৰিখে এবছৰ সম্পূৰ্ণ হৈ গৈছে। আজিকালি তাই বগাব পৰা হ'ল, এখোজ দুখোজ দিব পৰা হ'ল আৰু মোৰ ৰক্ষা নাইকিয়া হ'ল। মানে তাই আজিকালি অলপো কোচত থাকিব নিবিচাৰে। কেনেকৈ তাই বগাই ইফালৰ পৰা সিফালে যাব পাৰে, কেনেকৈ তাই ইটো ধৰি থিয় হ'ব পাৰে, সেইটো ধৰি থিয় হ'ব পাৰে, মানে সেইটো ধান্দাতে থাকে। আৰু এফালে মোৰ চিন্তাও বাঢ়িছে, কাৰণ তাই আজিকালি ইটো সিটো ধৰি থিয় হয় আৰু ঘপকৈ পৰি যায়, দুখ পায়। মানে এনি টাইম মোৰ চকু তাইৰ ওপৰতে থাকিব লগা হয়। কেঁচুৱা সৰু হৈ থাকোঁতে মাকবিলাকে যিমান এনজয় কৰিব আছে কৰি লওক, কাৰণ এবাৰ খোজকাঢ়িব বা বগাব শিকাৰ পাছত বুজাসকলে বুজিছে। তাইৰ ভয়ত আৰু গৰমৰ উৎপাতত বিচনা আহি তলৰ পালেহি, দেখিছেই। মানে তাইক বিচনাৰ ওপৰত শুৱাবলৈকে ভয় লাগে। তাইক শুৱাই থৈ যাওঁহে তাই মনে মনে উঠি বিচনাৰ পৰা নামিব বিচাৰে আৰু কেইদিনমানতো পৰিবলৈও লৈছিলে। ভাল মই টাইমত আহি দেখিলোঁহি, সেইকাৰণে বিচনাৰ তলতে লগাই থৈছোঁ। আৰু তাইৰ খেলা বস্তু বুটলি বুটলি মোৰ এই ফুল কুমলীয়া বয়সতে কঁকালৰ বিষেও ধৰিছে। আৰু দিনটো তাইৰ লগত খেলা ধূলা কৰাৰ পাছত অকণমান সময় যদি কোনোবাই ধৰি দিয়ে, উফ কি শান্তি লাগে। সেইকণ সময়তে মই মোৰ ভিডিঅ' বনাব লগা থাকিলে বনাই লওঁ, নহ'লে নিজৰ অলপমান কেয়াৰ কৰোঁ, নহ'লে আৰু কৰিব লগা বাকী কামখিনি কৰি লওঁ। তথাপিও মানে এটা চকু আৰু এখন কাণ তাইৰ লগতে থাকে। তাই কেনেবাকৈ দুখ পাইছে নেকি, তাই কান্দিছে নেকি, সকলো মাকৰে চাগে এনেকুৱাই হয় ন। পিছে আজি মই সময় পাওঁতে মোৰ এটা বহুত মৰমৰ টোপোলা আছে, সেইটো টোপোলা চাওঁ বুলিহে ল'লোঁ। আপোনালোককো দেখাম বাৰু, তাৰ কাৰণে আপোনালোকে মোৰ নেক্সট ভিডিঅ'টো চাব লাগিব। চ' আজিলৈ আহিছোঁ।